আপোনালোকে চাইছিলে যে আমি ৰামজী ফিল্ম চিটি গৈছিলোঁ। ৰামজী ফিল্ম চিটি যাই বহুত বেছি পৰিমাণে মজা কৰিছোঁ। তাৰ লগতে আমালোকৰ টুৰিষ্ট গাইডটো আমাক বহুত বেছি পৰিমাণে ভালকৈ বুজাই দিছে যে ক'ত কি কেনেদৰে শ্বুটিং কৰা হয়, কেনেদৰে ঘৰ থাকে, ঘৰ দুৱাৰবোৰ বহুত বেছি পৰিমাণে ধুনীয়া। এইবোৰ আপোনালোকক ভিডিঅ'ৰ পাৰ্ট 1ত দেখুওৱা গৈছে। তাৰ ভিতৰত আমালোকে গৈছিলোঁ এয়াৰপ্লেনৰ ভিতৰত, তাৰ লগতে বহুত বেছি পৰিমাণে মজা কৰিছোঁ। তাৰ ভিতৰত ট্ৰেইনৰ ভিতৰতে যাই বহুতখিনি মজা কৰিছিলোঁ। তো পাৰ্ট 2 এতিয়া চাই লওক আপোনালোকে। ফাইনেলি আহি পৰিলো আৰু বাছত এতিয়া যাই আছো একদম ধুনীয়া ঠাই। ক'ত যাব? সেইটোত মানে বাহুবলী সেট। তো বলক দেখাই আছো আপোনালোকক আৰু আপোনালোকক চাই থাকো ভিডিঅ'টো। লাইক কমেণ্ট শ্বেয়াৰ কিন্তু গোটেইখিনি কৰিব লাগিব দেই, নহ'লে বহুত বেয়া পাম। এইবিলাক বাহুবলী আহি আছো মই এতিয়া ৰিচিপশ্যনৰ ভিতৰত আহি পাৰিছো। সকলোকে কিবা কিবি আছে বুলি ক'লা ইয়াতে, তো থিয় হ'ব দিছে সকলোকে। তো চাওঁ কি কৰে কি নকৰে দেখাই আছো। বহিব দিছে আৰু বহি থাকো অলপ টাইম, দেখি আছো আৰু কি হয় কি নহয় গোটেইখিনি বস্তু দেখাই আছো। কিবা কৰে এতিয়া মাতিলে চবকে, চবে আহি আছে চাওক। মানে এনেও মাতিছিল ফিজিকেল এক্টিভিটি, মানে কিছুমান গেম চেম যিবোৰ আছে সেইবোৰৰ কাৰণে মাতিছিল। বাট আমাৰ খেলাৰ কোনো প্ৰয়োজন নাই, আমি যাম বাহুবলী সেট আৰু ৱেইট কৰিব দিছে। তো এতিয়া বাছ আহিব, বাছ আহি কিনে লৈ যাব। মানে বহুত ডাঙৰ এৰিয়া, ধৰি লওক এটা আমালোকৰ অসমৰ আধা হ'ব যিমান ডাঙৰ এৰিয়া এই ফিল্ম চিটিটো। বাহুবলী যোৱাৰ কাৰণে যে কিমান টাইমৰ ঘূৰাই আছে এই চাইছো। তো এইবাৰ ফাইনেলি চাগে যাব বাহুবলীৰ কাৰণে। তো চাওঁ কি আছে কি নাই গোটেইখিনি আপোনালোকক দেখাই আছো। গৰমত ভাগা থাকে, বহুত বেছি পৰিমাণে গৰম দিছে আজি। চ' যাওঁ দেখাই আছো আপোনালোকক। আৰু গাই চিনেমা কেইটাত যে দেখায় বহুত দূৰ দূৰলৈকে যায় গাড়ী লৈ, এই ৰাস্তা কেইটা দিয়ে যায়। চাইছে আপোনালোকে কি ধুনীয়া ৰাস্তা, এইবোৰ ৰাস্তা দিয়ে দূৰ দূৰলৈকে যায়। চাইছে বেলেগ ওয়েলকাম টু বাহুবলী সেটআপ গাইস। আহি গলো ফাইনালি বাহুবলী সেটআপ আৰু দেখাই আছো আপোনালোকক। ও ভাই ফাৰ্ষ্ট টাইম ড্ৰিম কাম ট্ৰু গাইস ফাইনালি আহি পালো বাহুবলী সেটআপ। ইফালে চাওক বাহুবলী সেটআপ আছে আৰু গোটেইখিনি ভিতৰত আছে, দেখাই আছো আপোনালোকক লাহে লাহে। আৰু এই সেটআপটো 180 কোটি টকাৰে বনোৱা হৈছিল। তো সেটআপটো দেখাই দি আছো, ৰামজী ফিল্ম সেটআপত আছে। তো দেখাই দি আছো গোটেইখিনি, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বাহুবলী আজি ময়ে বাহুবলী যাইছে একদম সেটআপৰ আগত সেই পুৰা এই ভাই কাটাপ্পা মামা মই আহি আছো ভিতৰলৈ, চাই থাকক তুমি। তো ফাইনেলি যাই আছো মেহেলৰ ভিতৰত, মানে বাহুবলী ষ্টুডিঅ'ৰ ভিতৰত। তো 3, 2, 1 কলম দি দিলো গাইছ। ও হো কি কম আৰু ভাই, কোৱাৰ আৰু ভাষা নাই ভাই। সেটআপ চাওক ইফালে 180 কোটি টকা দি বনোৱা হৈছিল গোটেইখিনি সেটআপটো। এইফালে চাওক হাতী কেইটা, মনত পৰিছে আপোনালোকৰ হাতী কেইটা? এইফালে চাওক গলি গলি তেৰি লাহত চালি। এইফালে আমাৰ পণ্ডিতক চাওক হাতীৰ তলত বহিছে। বেছি ধুনীয়া গাই সেটআপটো, বহুত বেছি ধুনীয়া। এইফালে চাওক না গোটেইখিনি বস্তু ইফালে যাই আছো, বাট এইখিনি আগতে দেখাই লৈ আছো। অ ভাই সেটআপ চাওক না কি ধুনীয়া সেটআপ। চ' মন একদম ধুনীয়া হৈ গৈছে চাই কিনা গাইজ। আপোনালোকৰ আহা যিখিনি আহি পাইছো মই আৰু গোটেইখিনি বস্তু আপোনালোকক দেখাই আছো। আৰু গাইজ এইকেইটা হ'ল তীৰ, সেই যে দেৱসেনে যে 3টা তীৰ একেলগে মাৰিছিল সিফালে, মনত আছে নে আপোনালোকৰ? বাহুবলী যাই চাইছে চাগে, মনত আছে এতিয়ালৈকে। দেৱসেনে যে একেলগে 3টাত মাৰিছিল, এইকেইটা হ'ল সেম সেই তীৰ কেইটা। আৰু এতিয়া বহা চিটটো আছিল গাইজ। মন একদম খুশ হৈ গৈছে এই হায়দৰাবাদী ভাষাত। আৰু গাইজ এই সেটআপটোৰ কথা মনত আছে নে? এইখিনি বস্তুৰ কথা, সেই যে এটা বাহুবলী ভিলেন আছিল যে হাতটো অলপ ভাঙা ভাঙা কেন, ভাল্লাভদেৱৰ বাবা দেউতা। তো সেই যে আছিল চকুৰে যে দেখা আছিল কোনে আহি আছে কোনে অহা নাই, গোটেইখিনি এইটোৱে হেল্প বেষ্ট চাইছে না আপোনালোকে? ওচৰৰ পৰা দেখাই দিছো গাইজ একদম চাইছে, এইটোতে দেখা আছিল। ও ভাই আজি দেখা পালো ফাইনেলি আপোনালোকৰ কাৰণে। বেছিখিনি ফিল্ম এতেই শ্বুটিং কৰা হৈছে, যিখিনি বাহুবলীত আছিল গোটেইখিনি সেটআপটো দেখিয়ে পাইছে আপোনালোকে। এইখিনিতো জানে আৰু নতুনকে মোৰ কোৱাৰ কোনো দৰকাৰে নাই। তো গোটেইখিনি শ্বুট এতেই কৰা হৈছিল। এতিয়া আছে মেইনলি শিৱলিংগটো ন। তো শিৱলিংগলৈ একদম ফটো উঠোৱা বহুত বেছি পৰিমাণে মন আছে মোৰ, কাৰণ যিহেতু আহিছো তেতিয়াতো ফটো উঠোৱা লাগবই ন। তো আৰু আপোনালোককো দেখাব লাগব। তো যাই আছো শিৱলিংগৰ ওচৰত, ইফালে চাওক গোটেইখিনি আছে একদম বাহুবলী ফিল্মৰ গোটেইখিনি বস্তু। ভাই কি কম আৰু সেটআপ চাওক না। আৰু গাইজ এটা যে দেৱসেনাক যে বন্ধ কৰি ৰাখিছিল, মানে আটকাই ৰাখিছিল যে, তো সেইটোৱে গাইজ এই যে দেৱসেনা থিয় হৈ আছে, মানে ডেমো থিয় কৰি ৰাখিছে, মানে এটাই মেইনলি শ্বুটটো হৈছিল। নাই চাইছে দেৱসেনাক কেনেকে বান্ধি ৰাখিছিল, সেইটোৱে মানে সেটআপ হয় বুজাই দিছে। যাই আছো শিৱলিংগৰ ওচৰত, শিৱলিংগলৈ ফটো উঠিম আৰু আপোনালোকে দেখাম যে বাহুবলীয়ে যে মানে
যিটো এক্টৰ আছিল তো এক্টৰটোৱে যিটো মানে শিৱলিংগলৈ ফটো উঠিছিল তো এইটো দেখাই দি আছো আপোনালোকক এই যাওক ওচৰতে শিৱলিংগটো আছে ময়ো লৈ ফটো উঠাব ইচ্ছা আছে তো দেখাই আছো আপোনালোকে চাই থাকক আৰু ইয়াতে গ'ল আমাৰ অসমৰ বাহুবলী বাহুবলী এই আমাৰ অসমৰ বাহুবলী দেখিবা বহুত হালকা লাগি আছে প্লাষ্টিকৰ বস্তু হালকা নহয় বহুত বেছি পৰিমাণে ভাৰী হয় ইমান ভাই বেদনা উঠি গৈছে আৰু ইফালে চাওক হাত চাওক চাইছে হাত কাটি গৈছে হৰ হৰ মহাদেৱ একো নাই চ' দেখালো আৰু আপোনালোকক যিখিনি পাৰিলো বাট ভাই মানবা লাগব ভাৰ বহুত আছিল বহুত বেছি পৰিমাণে ৱেইট আছিল গাইজ বহুত বেছি পৰিমাণে ৱেইট আছিল আৰু এইকেইটা হাতীকেইটা বাট এইখিনি জ্বলি আছে দিয়ক গাইজ বহুত বেছি পৰিমাণে জ্বলি আছে এই ঠাইটো দেৱসেনাত বন্দী কৰি ৰাখিছিল যে এই ঠাইটো দেৱসেনাক বন্দী কৰি ৰাখিছিল দেখিব পাইছে এইফালে তাহনে চাওক কি কৰি আছে একদম তাহনে বন্দী হৈ আছে এতিয়া বৰ্তমান দেৱসেনাটো নাই গুচি গৈছে ফিল্ম কৰি বৰ্তমান তাহনে কৰি আছে একদম আৰু ইফালে ছেটআপ চাওক গাইজ কি ধুনীয়া ছেটআপ আৰু ইফালে মোৰ হাত চাওক আৰু গাইছ এই যে বুল কেইটা মনত আছে না বাহুবলী যে বুল চুল হেই কৰিছিল একশ্যন যে দেখাইছিল এইকেইটাই বুল কেইটা গাইজ এইকেইটাই বুল কেইটা অ গাইজ এইকেইটাই বুল কেইটা গাইজ অ চাইছে কি ধুনীয়া বুল একদম এইফালে গাইজ বুলক অলপ মাৰো ঐ চাইছে মোৰ শক্তি চাইছে গাইজ শক্তি এনে শক্তি থাকিব লাগিব একো অসমৰ ল'ৰা নকৰে আকৌ অসমৰ ল'ৰা বুলি চিনি পাইছে আৰু অৰিজিত ব্লগছ বুলি গাইজ আপোনালোকৰ আকাশ চিনি পাইছে সেইকাৰণে একো কৰা নাই ইফালে ভাইটিটো ওপৰতে উঠি গৈছে আৰু বেলেগ এক্সাইটেড আৰু এতিয়া যাওঁ বাহুবলী চিটটোত বহো मारेगा नहीं गाइस मारेगा नहीं एकदम भम भम कर देगा गाइस भम भम कर देगा আৰু এইকেইটা হ'ল যে একশ্যনত যে দেখাইছিল তৰোৱালৰ লগত যে এইকেইটা ৰাখে যাতে তৰোৱালৰ পৰা বাচিব পাৰে ঢাল বুলি কোৱা হয় এইকেইটাক চ' এইকেইটা দেখিব পাৰিছে আপোনালোকে আৰু এইটোলৈ অলপ ভিডিঅ' কৰিলো আৰু কি ক'ম আৰু ভাই ছেটআপ আৰু গাইজ বাহুবলীক মাৰি যে ভল্লাদেৱে মূৰ্তিখন বনাইছিল এই যে মূৰ্তিখন চাইছে এতিয়া এটা মূৰ্তি আছে এইফালে ভৰিখন আছে বাপাৰে বেছি ডাঙৰ নেকি অলপ মূৰ্ছে হ'ব দিয়ক চ' চাইছে আপোনালোকে গোটেইখিনি বস্তু দেখাইলো আপোনালোকক এয়ে মৰম দি থাকিব আৰু বহুতখিনি বস্তু দেখিব আৰু এবাৰ চ' গাইজ মোৰ পিছফালে আছে এই ভল্লাদেৱৰ মূৰ্তিটো আৰু ইফালে আছে ভল্লাদেৱৰ ভৰিটো যক বাহুবলীত মাৰি যেতিয়া ভল্লাদেৱে মূৰ্তিটো সৃষ্টি কৰিছিল এই হ'ল ভল্লাদেৱৰ মূৰ্তি মোৰ পিছফালে গোটেইখিনি বস্তু দেখিব পাৰিছে আপোনালোকে ভালকে দেখাই দি আছো আৰু তো 2-3টামান ফটো চটো উঠি কিনা অলপ ভিতৰলৈ যাওঁ কিবা পানী চানী খাওঁ বহুত বেছি পৰিমাণে গৰম লাগি আছে আৰু বহুত বেছি পৰিমাণে ৰ'দ দিছে আজি চ' সেইকাৰণে একদম বহুত বেছি পৰিমাণে গৰম লাগি আছে চ' পিছফালে আছে ভল্লাদেৱৰ মূৰ্তি আৰু এইফালে বহুতখিনি বস্তু আছে তো দেখাই দিছো চাই থাকক ভিতৰত আৰু গাইছ এইকেইটা বস্তু মনত পৰিছেনে একেলগত যে কিমানকেইটা তীৰ মাৰিছিল মাৰাৰ কাৰণে যুদ্ধ কৰাৰ টাইমত এইটো আহিল একেলগে ইমানকেইটা তীৰ ভল্লাদেৱৰ ওচৰতে আছে এইটো তো চাইছে কিমানকেইটা একেলগে তীৰ মাৰিছিল তো দেখাই দিলো আপোনালোকে একদম পুৰা অৰিজিত ব্লগ কপি গৈছে গাইজ কপি আৰু গাইজ ফিল্ম চিটিৰ ভিতৰত এনে এটা দোকান আছে জুৱেলাৰ্ছ আৰু বাহুবলীৰ থাউবলী মানে বহুতখিনি বস্তু পোৱা যায় বাহুবলীৰ যেতিয়া ফিল্ম ষ্টুডিঅ'টো আছে সেইটোৰ ভিতৰতে আছে যদি আপোনালোকে কিবা ল'ব বিচাৰে ল'ব পাৰে গাইজ এটা পানী লৈছো তথাপিও বিল কৰিব লাগে নামটো চাওক না বাহুবলী দৰবাৰ দে আৰু কি কম বেলেগ একো নাই তো পানীকেইটা লৈ কিনে খাই চাই লওক এই ছেটআপটো মনত আছে নে আপোনালোকৰ মইতো থাকবই বাহুবলী মেইন ছেটআপ এইটোৱে তো চাই লওক আপোনালোক আছে বাহুবলীৰ মেইন ছেটআপটো আপোনালোকে জানে এইখিনি বহুত বস্তু দেখাবা আপোনালোকে এই ছেটআপটো তো দেখাব লাগিলে আপোনালোকে চ' বহুত বেছি পৰিমাণে ভাল লাগিছে আৰু বহুতখিনি বস্তু আছে দেখাই আছো চাই থাকক চ' গাইছ এইটো চিনিয়ে পায় আপোনালোকে চ' এইটোৰ ভিতৰত চক কি আছে মেইনলি দেখাই দি আছো এইটো আছিল মটৰ মানে অটো ৰিক্সা যে আছে অটোলে আৰু বাইকতে চলোৱা আছিল যিটো মেইন যেতিয়া চলোৱা আছিল তেতিয়া অটো আৰু বাইক যে বুলেট বাইক আছে এইটোৰে মানে টানি লৈ যোৱা আছিল স্পীডত এতিয়া গম পালে আপোনালোকে এইটো ফাৰ্ষ্টৰ আগৰ পৰা একদম দেখাই দি আছো ভালকে মই তো এই চাওক গোটেইখিনি মামলাটো এইটোৱে চলোৱা আছিল ৰথত মানে দেখিব পাৰিছে আপোনালোকে য'ত বহি বাহুবলীয়ে গৈছিল তো বেছি টাইম ৱেইট চেট নকৰি ইফালে ফিল্মৰ মানে যিটো শ্বুটিং আছিল মেইনলি শ্বুটিংটো দেখাই দি আছে আৰু এটা বেছি দেৰি নকৰো তো অলপ এইফালে ফটো চটো উঠি কিনে আৰু বেলেগ প্লেছত যাব লাগে যেনে পুষ্পা বহুত ফিল্মৰ শ্বুটিং হৈছিল ন তো তাতে যাব লাগিব আৰু এটা ফটো উঠি চাওক ওচৰৰ পৰা কি ডাঙৰ বাপৰে বাপ ফটো এটা উঠি আহিছে
বৰ্তমান আহি পাইছো ৰজাৰ চিটত। তো এইটো হ'ল ৰজাৰ চিট। তো শ্বুট কৰা হৈছিল ৰজাৰ, এতে শ্বুট কৰা হৈছিল। তো এতে হ'ল 2-3মান ফটো চটো উঠি আৰু ওচৰৰ পৰা দেখাই দিছো। এইটো যে দেখুওৱা আছিল মেইনলি সোণৰ, কিন্তু এইটো সোণৰ নহয়, এনেই ডিজাইন কৰা। বাট এইটো আৰু প্লেচ আৰু ওচৰতে আছে এইখিনি মেহেল ঠেল, ইয়াৰ পৰা গোটেইখিনি দেখি পাইছে। তো অলপ ফটো চটো উঠি কিনে লগ পাইছো। বাহুবলীৰ ছেটৰ পৰা এতিয়া ওলাও। তো আজি ৰাতি আৰু বাহুবলী ফিল্মটো চাব লাগিব গাইজ। মানে ইমান ধুনীয়া ধুনীয়া ঠাই চালো না, এটা ঠাই কেইটা চালে আৰু বেছি ভালকে মনত পৰিব। তো আজি ৰাতি বাহুবলী ফিল্মটো চাব লাগিব। তো এতিয়া বেলেগ এটা ছেটআপত যাওঁ, বাছ ধৰিব লাগিব আৰু, কাৰণ বহুত ডাঙৰ এৰিয়া হয়। চ' যাই কিনা কথা পাতি আছো এতিয়া। তো গাইজ আৰু বহি পৰিলো বাছত। এতিয়া ক'ত বা লৈ যায় নাজানো, স্প্ৰাইট খাই খাই যাই আছো কাৰণ বহুত বেছি পৰিমাণে গৰম। তো স্প্ৰাইট খাই খাই গৈ আছো এতিয়া। এতিয়া বা ক'ত লৈ যায় নাজানো, একদম ড্ৰাইভাৰৰ লগত বহিছো এইফালে চাওক একদম। এতিয়া ক'ত লৈ যায় চাই থাকো আৰু আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে দেখাই থাকো। এতিয়া যাব লাগে বাটাৰফ্লাই ড্ৰাগন বাৰ্ড পাৰ্ক, মানে বহুতখিনি জোৰ বস্তু আছে। ইফালে লিখিব দেখা পাইছে আপোনালোকে, গোটেইখিনি বস্তু আছে। তো এইকেইটাত যাব লাগে এতিয়া। তো যাই থাকো আৰু খাই থাকো। তো খাই তো ফাইনেলি আহিলো বাটাৰফ্লাই গাৰ্ডেন। ওচৰতে আছে বাটাৰফ্লাই গাৰ্ডেন। তো গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম, কি আছে কি নাই গোটেইখিনি দেখাব চেষ্টা কৰিম। তো যাই আছো এতিয়া বাটাৰফ্লাই ড্ৰাগন। বহুত বেছি পৰিমাণে গৰম দি আছে ইফালে, আৰু ইফালে চাওক না ফ্লাৱাৰ গোটেইখিনি খালি ফ্লাৱাৰ। তো দেখাই আছো আৰু আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। দিলতে হালিছে দুনিয়া ফুলিছে, কি চাব কি ফুলিছে চাব দেখাই আছো। ফুলনিত চাওক কি ফুলিছে এইকেইটা। পখিলা ৰাজ্যত আহিছো গাইজ, পখিলা ৰাজ্য। বৰ্তমান পখিলা ৰাজ্যৰ মাজত মই আছো। গোটেইফালে খালি পখিলা আৰু বেলেগ একোৱে নাই। তো পখিলা ৰাজ্যৰ মাজত মই আছো আৰু কি কম, যিখিনি প্লেচ ভাই আপি কেইটা থাকিলে বহুত মজা পালি হয় দেই। মোৰ ফ্ৰেণ্ড কেইটা যি আছে চবকে কৈছো, তুহনৰ কাৰণে গোটেই মানে ধুনীয়া প্লেচ চা। কি কম মাজেদি চক না, কি ধুনীয়া প্লেচ। আৰু কি কম ইফালেতো আৰু ভিতৰতো পখিলা আছে। কি কম আৰু বহুত ধুনীয়া। আহি চাওক ওচৰৰ পৰা উঠি যাই আছে একদম ধুনীয়া মানে ধুনীয়া। আৰু কি কম বেলেগ একো কথা নাই, খালি ধুনীয়া। মই বৰ্তমান যিটো প্লেচত আছো, তো প্লেচটো একবাৰ চাই লওক। 3, 2, 1 go. Skies overseas, I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the dark. ইফালে কি ধুনীয়া। ভাই ওপৰৰ পৰা পৰি আছে আৰু তলত একদম গা ধুবা মন কৰি আছে। চাওক কিমান ধুনীয়া হয় গাইজ। সেইকেইটা আছে অষ্ট্ৰিচ, এই ডাঙৰ যে চৰাই কেইটা। আৰু এইফালে ইয়াৰ আণ্ডা চাব, মানে কণী এই যে অষ্ট্ৰিচৰ কণী কেইটা চাওক। বাপৰে বাপ কি মজবুত। এইটো খালেতো মানে ভিটামিন চি ডি চব হৈ যাব, জেটলৈকে গুচি যাব গাইজ। কি কম আৰু কোৱাৰ একো নাই। আৰু ইফালে চাওক কি কম, তোমাৰ যিটো ঠাইত আছে না, যিটো ভিউ না বাপৰে বাপ, সেইটো চাওক কি ধুনীয়া লাগি আছে। আৰু ৰাস্তা ঘাট চাওক, মানে ইয়াতে বেছিভাগে ফিল্মৰ শ্বুটিং কৰা হয়। অডি লৈ যে আহে, ধুনীয়া ঘৰ কেইটা ইয়াতে মানে বেছিভাগ শ্বুটিঙৰ এক্টিং কেইটা কৰা হয় মেইনলি। ঘাস কেইটা চাওক না কি বম মজা।